হাই এভৰিৱান, আজি আপোনালোকলৈ লৈ আহিছোঁ এটা নাৰিকলৰ ৰেচিপি। প্ৰথমে ৰুকা নাৰিকলখিনি চেনি একাপ দি ভাজি ল'ম। গেছৰ ফ্লেমটো মই মিডিয়ামত ৰাখিছোঁ। গাখীৰ একাপ দিছোঁ। ভালদৰে এইখিনি মিহলাই ভাজি ল'ম। নাৰিকল আৰু চেনিৰ মিশ্ৰণটো আঠা আঠা ভাৱ হৈ গৈছে। এতিয়া মই এইখিনি নমাই দিম। ভাজি লোৱা নাৰিকলখিনি কুকিজ কাটাৰৰ সহায়ত শ্বেপ দি এনেদৰে বনাই লৈছোঁ। নাৰিকলৰ বৰফিখিনি হৈ গৈছে।